নমস্কাৰ মই প্ৰিয়ংকাই আপোনালোক সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। থাম্বনেইল চাই নিশ্চয় গম পাইছে আজি মই কোনটো বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছো। আমাৰ সকলোৰে জীৱনত কেতিয়াবা এনে কিছুমান মানুহৰ লগত পৰিচয় ঘটে যিসকলে সদায় নেতিবাচক কথা কয়, আত্মবিশ্বাস ভাঙে বা অপ্ৰয়োজনীয়ভাৱে মনটোত বিষাদগ্ৰস্ত কৰে। এই সকল ব্যক্তিক আমি নেতিবাচক মানুহ বা নিগেটিভ পিপল বুলি কোৱা হয়। তেওঁলোকৰ চিন্তা ভাৱনা ব্যৱহাৰ বা আচৰণে আপোনাৰ জীৱনলৈ অসন্তোষ, মানসিক ক্লান্তি, হতাশা আৰু অনৈতিক শক্তিৰ সংস্কাৰ ঘটায়। এনে অৱস্থাত তেওঁলোকৰ পৰা নিজকে আঁতৰাই ৰখাটো অতি প্ৰয়োজনীয়। আজিৰ এই ভিডিঅ'টোত মই সেই নিগেটিভ পিপল বা নেতিবাচক মানুহৰ পৰা কিদৰে নিজকে আঁতৰাই আনি পজিটিভ চিন্তাধাৰাৰ লগত নিজকে পৰিচয় ঘটাব পাৰে বা নিজে কেনেদৰে পজিটিভলি থাকিব পাৰে সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যেন। প্ৰথমতে আমি নেতিবাচক মানুহখিনি চিনাক্তকৰণ কৰিব লাগিব। তেওঁলোক সাধাৰণতে সদায় অভিযোগ কৰে আপোনাৰ ওপৰত, সমস্যাসমূহৰ কথা বেছিকৈ কৈ থাকে, আপোনাৰ সাফল্যৰ আনন্দত অংশগ্ৰহণ নকৰে, হিংসা বা ঈৰ্ষা সদায় প্ৰকাশ কৰে, আনৰ অসাফল্যত আনন্দিত হয়, সদায় এইটো নহ'ব, তুমি নোৱাৰিবা, তুমি নকৰিবা, এই ধৰণৰ কথাখিনি কয়। এই ধৰণৰ আচৰণৰ জৰিয়তে আপুনি সহজেই বুজিব পাৰিব যে কোনবোৰ ব্যক্তিয়ে আপোনাৰ মানসিক উন্নতিৰ বাবে উপযোগী নহয়, সেইখিনিয়ে আপোনাৰ জীৱনৰ নেতিবাচক মানুহ বা নিগেটিভ পিপল। ছেকেণ্ডটো হ'ব কিদৰে আপোনালোকে তেওঁলোকৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব। নেতিবাচক মানুহৰ সৈতে সকলো ক্ষেত্ৰতে সম্পৰ্ক ত্যাগ কৰাটো সম্ভৱ নহ'বও পাৰে। এই ক্ষেত্ৰত তেওঁলোকৰ কথাবোৰক আপোনালোকে গভীৰভাৱে প্ৰভাৱিত নকৰাৰ বাবে মনোবল গঢ়ি উঠিব লাগিব। তাৰ বাবে আপোনালোকে কিছুমান কৌশল অৱলম্বন কৰিব লাগিব। সেই কৌশলখিনিৰ বিষয়ে আলোচনা কৰিম। সেই কৌশলখিনি হ'ব সীমা নিৰ্ধাৰণ কৰিব লাগিব। মানে তেওঁলোকৰ লগত আপুনি কোনখিনি কথা পাতিব, সেইখিনি কথাৰ আপুনি এটা সীমা নিৰ্ধাৰিত কৰিব লাগিব আৰু সংলাপ সীমিত কৰিব লাগিব। কথা পাতোতে তেনে বিষয়বস্তুবোৰলৈ যোৱাৰ পৰা এৰাই চলিব লাগিব যি আপোনাক নেতিবাচক অনুভৱ কৰায়। আত্মবিশ্বাস বজাই ৰাখিব লাগিব। আপুনি জানে যে আপোনাৰ ওপৰত কিমান বিশ্বাস আছে, নিজৰ ওপৰত আপুনি নিজৰ বিশ্বাসখিনি আনিব লাগিব। লোকে কিবা এটা কথা ক'লে আপুনি সেই কথাটোত প্ৰভাৱিত হ'ব নালাগিব। ৩ নম্বৰটো হ'ব যে আপোনালোকে নিজৰ মানসিক শান্তিক প্ৰাধান্যতা দিব লাগিব। তেওঁলোকে কি কৈছে বা ভাবিছে তাৰ তুলনাত আপোনাৰ শান্তি অধিক মূল্যৱান। তেওঁলোকক সন্তুষ্ট কৰাৰ চেষ্টা কৰিবলৈ গৈ নিজকে অসহায় বনাব নালাগে। ধ্যান আৰু ধৈৰ্য ৰাখিব লাগিব। নিয়মিতভাৱে আপুনি য়োগা কৰিব পাৰে বা ধ্যান কৰিব পাৰে, সেইখিনি কৰিব লাগিব। আত্মসমালোচনা, নিজৰ অনুভৱখিনি লিখি ৰাখক বা নিজকে কৈ থাকিব লাগিব যে সেই কথাখিনিয়ে মোক কেতিয়াও প্ৰভাৱিত কৰিব নালাগে। আপুনি নিজক গুৰুত্ব দিব লাগিব, তেতিয়া সেই মানুহখিনিৰ প্ৰভাৱৰ পৰা আপুনি আঁতৰাব পাৰিব বা নিজকে বচাব পাৰিব। ৪ নম্বৰ পইণ্টটো হ'ব না ক'ব শিকক। সকলো প্ৰস্তাৱ গ্ৰহণ কৰাটো উপযোগী নহ'ব। কেতিয়াবা স্পষ্টকৈ না ক'বলৈ শিকিব লাগিব। উদাহৰণস্বৰূপে, মাফ কৰিব, মই এই ক্ষেত্ৰত আপোনালোকৰ লগত আলোচনা কৰিব নোৱাৰিম। এই বিষয়টোক মোক অসুবিধা দিছে, অনুগ্ৰহ কৰি এই বিষয়টো সলনি কৰক। এই ধৰণৰ মন্তব্য মোৰ কাৰণে সহায়ক নহ'ব। ক্ষমা কৰিব, এই আলোচনাত মই আপোনালোকৰ লগত থাকিব নোৱাৰিম। এইখিনি কথা ক'বলৈ শিকিব লাগিব। না ক'বলৈ সাহসী হোৱা মানে স্বাৰ্থপৰ হোৱা নহয়। ই আত্মসন্মান আৰু মানসিক স্বাস্থ্যৰ এটা অংশ বুলি ধৰা হয়। ৫ নম্বৰটো হৈছে প্ৰয়োজনত আঁতৰি থাকক। যদি কোনো এজন ব্যক্তিৰ কথাই আপোনাৰ মনোবল ভাঙি পেলায় আৰু সেয়া বহুদিন ধৰি চলি আছে, তেনেহ'লে এই সম্পৰ্কৰ পৰা পৰাপক্ষত আঁতৰি থাকক। সাময়িক দৌৰ বুলি কয় বা টেম্পৰেৰী ডিষ্টেঞ্চ যোনটো কয়, কিছুদিন যোগাযোগ বন্ধ কৰক। ছ'চিয়েল মিডিয়াত আছে যদি তেওঁলোকক ব্লক কৰক। মেছেজ বা ফোন নকৰিব। তেনেখিনি ব্যক্তিৰ পৰা আপুনি অলপ দিন নিজকে আঁতৰাই ৰাখিব লাগিব। তেওঁলোকৰ কথাখিনিয়ে তেওঁলোকে যদি
আনন্দ পায় আপোনাৰ মনত যদি দুখ পায় সেই কথাখিনি কিন্তু আপোনালোকে এভয়েড কৰিবই লাগিব পজিটিভ চিন্তাধাৰা গঢ়ি তোলক নেতিবাচক মানুহৰ পৰা আঁতৰি থাকিলেই নহব আপুনি নিজৰ মন-মগজুলৈ পজিটিভ চিন্তাধাৰা আনিব লাগিব তাৰ কাৰণে আপোনালোকে কিছুমান পজিটিভ কিতাপ পঢ়িব পাৰে আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত কথা পাতিব পাৰে যাৰ লগত কথা পাতিলে আপোনাৰ মনটো ভাল লাগে সেইখিনি বন্ধু-বান্ধৱীখিনিৰ লগত আপুনি বাৰ্তালাপ কৰিব পাৰে পজিটিভ মানুহৰ সৈতে সময় কটাবলৈ চাওক তেওঁলোকৰ আলাপ আলোচনাত আপুনি অংশগ্ৰহণ হ'বলৈ চাওক তেতিয়া আপোনাৰ জীৱনলৈ বা পজিটিভ চিন্তাধাৰাৰ পজিটিভ মানুহৰ আগমন ঘটিব পজিটিভ মানুহৰ সৈতে সময় কটালে আপুনি শক্তিশালী আৰু আত্মবিশ্বাসী অনুভৱ কৰিব মনৰ বাবেও সহায় ল'ব লাগিব যদি কেতিয়াবা তেওঁলোকৰ কথাবোৰে আপোনালোকক গভীৰ দুখ হতাশা বা বিষাদৰ সৃষ্টি কৰে তেনেহলে আপোনালোকে মনোবিজ্ঞানীৰ সহায় ল'বও পাৰে বা পৰামৰ্শ ল'ব পাৰে তেওঁলোকে আপোনালোকৰ জীৱনত নেতিবাচক মানুহৰ অৱস্থান নপৰাটো সম্ভৱ নহয় কিন্তু তেওঁলোকৰ প্ৰভাৱৰ পৰা কিদৰে হ্ৰাস কৰিব পাৰি সেইটো আপোনালোকে ঠিক কৰিব পাৰে তেওঁলোকে আপোনাৰ মনৰ ভিতৰত নিজৰ ঘৰ বনাবলৈ নেপায় সেই দিশত আপুনি সচেতন হওক জীৱনটো আপোনাৰ আৰু ই আপোনাৰ সুখ শান্তি আৰু বিকাশৰ বাবে নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক এটা পজিটিভ আৰু সৃষ্টিশীল আৰু সুখী জীৱন গঢ়ি তোলাটো আপোনাৰ অধিকাৰ আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে এটা লাইক কৰিব আৰু এটা কমেন্ট কৰিব আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম